আমি কোনখন চাহ বাগানৰ কৰ্মচাৰীয়ে আমি যে বনছ পাম থৈ দিয়া হে সব চাকৰিয়ালে পূজা বিহু বুলি বনাছ পায় শৰ্মাদা আপুনি কোনখন ৰাম ৰাজ্যৰ কথা কৈ আছে এইখন অসম জানো পাই সৈজন দেখিছান নাই গাড়ী মালিক আৰে ৰাতিপুৱা বেংকৰ ওচৰত পাইছো কিবা বোলে প্ৰাইভেট কামত বেংকত গৈছে জোকাও ৰবা আচ্ছা কমল পৃথিৱীৰ কোন গাড়ী মালিকে খোজকাঢ়ি পিটপিটাই ঘূৰি ফুৰা দেখিছা হে মই এজনকে দেখিছো আৰু মই আকৌ গাড়ী কিনিলেও হেৰি কৰিবলৈ গাড়ী লৈহে যাম আকৌ দেই মোচন দেখিলা একদম ভণ্টিক এছাই চাউলে দিয়া ধান্দা মাৰিছো এইটোতো আৰু ওপৰত ধান্দা মাৰিছা দি দিয়া চাই যে বিয়া নাপাতে মই পাতি দিছো তুমিতো ছাৰৰ দেউতাক নহয় মই কৈছো তুমি ছাগলী দুটা আৰু মাছৰ লাও পিচ এদি কোৱা বাকী মই মেমেজ কৰি আছো কেইদিন হৈছে তোমাৰ কেইদিন হৈছে মই ছাৰক ক'বলৈ সাহসে কৰা নাই এতিয়ালৈকে মই কৈছো তুমি ছাৰক লগ পোৱা কিমান দিন হৈছে বাকী মই মেমেজ কৰি আছো তুমি ছাগলী এদি কোৱা এই ইয়াতে বহি থাকা আৰে হাতখন কৈ আছো ডকাইতকেইটা যথেষ্ট ইণ্টেলিজেণ্ট দেই ছাৰ নহয়নে ইণ্টেলিজেণ্ট হয় পুলিচক পানী খুৱাই দিছে কম বস্তু ইহঁত ছাৰ পুলিচক পানী খোৱা নাই আৰু পুলিচক পানী খোৱাটো ইমান সহজ নহয় চকুতটো ধূলি মাৰিছে ছাৰ কিমান দিন ধূলি মাৰিব অতি সোনকালে সিহঁতে লকআপত সোমাব কেনেকৈ ছাৰ তেওঁলোককতো ধৰিব লাগিব ধৰিবলৈ কিবা এটাতো ক্লু লাগিব কিবা এটা এভিডেন্স লাগিব আপুনি কিয় ভাবি লৈছে আমাৰ হাতত ক্লু আৰু এভিডেন্স নাই বুলি আছে নেকি ছাৰ নাযাবাচোন দেহা বাকলি মই যামেই নাযাবা না মই গৈছো বিয়াখন ফিক্স কৰিছো আৰু গুচি আহিছো নালাগে বিয়া ফিক্স কৰিব নালাগে দেহা বাকলি তুমি বহু বৰ খাইছা তোমাৰ বয়সত এইবিলাক খোৱা আমি খোৱাই নাছিলো ছাৰে তোমাকতো ফালিবই মোকো দুচেওকে ফালিব তুমি ছাগলীকেইটা ফালা যোগাৰ কৰা মই গৈছো বিয়া ফিক্স কৰিছো গুচি আহিছো আৰে কংগ্ৰেছৰ ইলেকশ্যন পলাই দিয়ে ভাল হ'ব নেকি এতিয়া চৰি ছাৰ মই আচলতে সুধিব নালাগে কিন্তু আপোনাক নিজৰ বুলি ভাবো কাৰণে সুধিছো বুজিছে কি হ'ল আপোনালোকৰ ইণ্টাৰভেন কথা এটা আছিলে কি ইম্পৰ্টেণ্ট কথা আপোনাৰ বিয়াৰ কথা আছে মই আপোনাৰ বিয়াখন পাতি দিব বিচাৰিছো কি হয় আমাৰ যে বাইগুণ্ডুচি ভনীয়েক নাহা তাৰ লগত মই আপোনাৰ বিয়াখন ফিক্স কৰি দিছো কি হৈছে তোৰ ধুনীয়া পিলিঙা ছোৱালী আপুনি বিয়া পাতি ভাল পাব মই কি কমগে কেকেৰা নাহিবই নেকি নাই কেকেৰা আহিব কিয় নাহিব মই ফোন এটাকে কওঁ ৰ'বা ফোন নালাগে মই ফোন কৰিলো নহয় জাষ্ট পালেহি আৰু পাবহি হয় নেকি বাকী হেৰি নাই নেকি হেৰি মানে কোন নেহাৰ কথা সুধিছো আছে তাই ভিতৰতে পঢ়ি আছে মাতি দিয়ক নহলে চিনাকি হোৱাই নাই নহয় ভালকে চিনাকিকে হওঁ কাৰ লগত চিনাকি হোৱা এই নেহাৰ লগত ন হেৰি অকণ বাহিৰত বলচোন বাহিৰলৈ কিয় অকণমান কথা আছে মানে বলাচোন আহচোন বাচি আহিছো মই বাচি আহিছো তাই ঠিক মই তাই গুলি মাৰিছে মই চুইকে বাচি আহিছো কথা পাতি থকাৰ মাজত ডিষ্টাৰ্ব নকৰিবি ৰ'বচোন ৰ'ব আপুনি কি কৈ আছিলে মই আপোনালোকৰ ঘৰত কি পেট পেলাই বহি থাকো ফটোৱা উদাহৰণ নিদিব হা পেট পেলাই মানুহ শুৱাইহে পেট পেলাই মানুহ নবহে ধান্দাত আহিলে পাৰি মই কামত আহিছো মোৰ কথা তই একো কামত নাই তই ধান্দাত আহিছ আহিলোৱে যেনিবা কি হ'ল এতিয়া
মই জীয়াই থকালৈকে কেতিয়াও নেহাৰ ধান্দাত নাহিবি মই জীয়াই থকালৈকে নেহাৰ ওপৰত চকু নিদিবি অ কিয় নাহে আপোনাৰ সম্পত্তি নেকি ধৰি লব পাৰা তেনেকুৱা বুলি আচ্ছা মই কৈ আছো এইটো সন্তপতি কেছ মই কৈছো দুইটা কাজিয়া কৰিব নালাগিছে হাত মিলা কিয় আজিৰ পৰা নেহা মোৰ সন্তপতি আছে কি হয় সুস্মিতা স্যাৰ কমলক এইখিনি দি জেৰক্স কৰি আনি থৈ দিবলৈ দিব ওকে স্যাৰ আৰু শুনা খাটনিয়াৰক মোলৈ এটা ফোন কৰিবলৈ ক'বা হ'ব স্যাৰ আৰু এই বৰুৱাক আৰু চাহাবৰ অফিচলৈ মই মাতিছো বুলি ক'বা হ'ব স্যাৰ হ'ব কৈ আছাতো ঠিকে আছে পিছত চব পাহৰিলে চাবা আকৌ ঠিক আছে মই আহিছো ঠিক উফ ঠাকুর বাবা ধানাত অলপ টাইম খেও নাইলেই হয় আরামত হুবা ফারিম আরে ধের দেরিকা কিবাটা লিখিব সময়তে মানে ব্রিফিংটো খতম হয় কি কি হ'ল না তুমি পেণ্টটো দলিয়াই দিলে যে এই নকব আৰু কিবাটা লিখিব সময়তে ৰিফিলটো হয় একদম অশান্তি মানে এইবোৰ টেনশ্যন নল'বা মই আছো নহয় আপুনি কি কৰিব মই পেনটোহে লিখিম ন মই এতিয়াই গৈ দোকানৰ পৰা আনি দিম 5 মিনিট ৰ'বা মোৰ কাম সময়ত কৰিব নোৱাৰিলে মাথাটো গৰম হৈ যায় অ ভণ্টি ভণ্টি কি হলো কি কৰি আছ ন তই বাথৰুমত মানুহে কি কৰে পটককৈ ওলাই আছো কথা এটা আছে পাগলৰ নিচিনা বকি নাথাকিবি যাই ইয়াত মোৰ সময়তে তাই গা ধুব পাৰে এনে পইচা 1 টকা নাই পেন এটা আনি দিবলৈ খানাখন মানে ইয়ালৈ উঠিয়ে আহিল তা খানা উঠি অহা নাই মোৰ অফিচটো উঠাই আনিছো আপোনাৰ অফিচটো ক'ত আছে মোৰ টেবুলখন য'ত মোৰ কাম কাজবোৰ হয় সেইবোৰ ইয়াত কৰিম ঠাণ্ডাটো কি আছে অফিচৰ কাম বাদ দি যে ইয়াত বহি আছে ঠাণ্ডাটো কি আছে তহঁতবোৰৰ কাৰণে এই যোৱা এই 20 টকা থাকিছো কিয় লাগে এই কাম এটা আছে 20 টকাতে আপুনি কি কাম কৰিব পাইছে না এই তোক কিয় লাগে অ চাটি আছো ৰ'ব খপকে দিয়াচোন বুলি ক'লে দিব নোৱাৰিম নহয় খুচুৰা আছেনে নাই চাব লাগিব আৰু আপুনি দেখোন 10-20 টকা এই ৰ না সেইফালে নাই ক'ত এইটো ছাইডত আছে আপুনি 10-20 টকাবোৰ দেখোন হিচাপতে নধৰে হতাই আহে জানে তুমি যেনেকৈ কৈছা মই জানো নঘটোৱে মই ঘটোতো তেনেহ'লে নিজৰ পইচা খৰচ কৰি আমাক কেঁচা পইচা কিয় খৰচ কৰি গুড পইণ্ট যোৱা দিয়া না প্লিজ আপোনাৰ কাৰণে আৰু মই কি কৰিব লাগিব কওকচোন নালাগে আৰু বেলেগ 20 টকাটো দিলে হ'ব কেতিয়া ঘূৰাই দিব মই দৰমহা পালাই দি দিম এমাহৰ পিছত 20 টকাটো দিব অ দুধ লগাই দিয়ক পইচা বাঢ়ি যাব দিওঁ এই এইজনে তেজ দুপা খাবলৈ আহিল মোক আৰু মই তই এইটো চুবাবলৈ আহিছ মোহন কেনেকুৱা পালা কিতাপখন এখন পাত ফালি ফালি চিঙা বেছি বাও या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमो तस्यै नमो तस्यै नमो तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमो तस्यै नमो तस्यै नमो तस्यै नमो नमः या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता नमो तस्यै नमो तस्यै नमो तस्यै नमो नमः शक्तिरूपेण संस्थिता नमो तस्यै नमो तस्यै नमो तस्यै नमो नमः या देवी सर्वभूतेषु কি হলো शक्तिरूपेण संस्थिता नमो तस्यै नमो तस्यै नमो तस्यै नमो नमः या এইবিলাক কি ভাও देवी ধৰিছে? सर्वभूतेषु বাইদেউ, शक्तिरूपेण চকুমুজি কিহৰ ভাও ধৰি আছে অ? नमो तस्यै नमो तस्यै বাইদেউ। কি হ'ল একো নাই এই নাই অ' অ কি চাই আছিল একো নাই চোৱা সঁচা কথা
কোৱাচোন তুমি কিবা এটা চাই আছিলা আৰে একো নাই চোৱা গৌৰা কিবা বেয়া পাই আছা ন নাই তেতিয়াহ'লে অথনি মোক দেখি ঘূৰি গুচি গ'লা যে কিয় এই অটনি মানে মই কিবা এটা আনিব পাৰিছিলো আকৌ আহিলো সঁচা কথা কোৱা সঁচা কথা কৈছো কিন্তু আপুনি মোৰ পিছত ইমানকৈ লাগি আছে কিয় ডিটেইলছত হ'ব 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 আচ্ছা হেৰি নহয় এই একো নকব দে আজি একো নকব হ'ব যোৱা গৌৰা অলপ কষ্ট হয় ন কিহৰ এই খোজকাঢ়ি অহা যোৱা কৰোঁতে অ' বাইদেউ আপুনি এইবিলাক কি কৰি আছে একো নাই আৰে চকুমুজি কি মন্ত্ৰ মাতি আছিলো নাতো আৰে মোৰ চকুত ধূলি নিদিবচোন আচ্ছা হ'ব এইবিলাক বাদ দে তুই কিনি যা জেৰক্স কৰি আনিবি যা হ'ব আচ্ছা শুন কি কেকেইটা লুটো টানাত দেৰি কৰি আহে যে মই গম নাপাওঁ নহয় আচ্ছা ঠিক আছে হ'ব তুই যা ছাৰ ৰখকচোন ৰখক কোৱা ছাৰ আমি আপোনাকে লগ ধৰিবলৈ আহিছিলোঁ এফআইআৰ এখন দিবলগীয়া আছিল ছাৰ কিহৰ এফআইআৰ ছাৰ এই পতঞ্জলি যোগ ইনষ্ট্ৰাক্টৰ হিতনাথ বৰালে গুৰুজনক উদ্দেশ্যি কৰা বেয়া মন্তব্যৰ বাবে ছাৰ ঠিক আছে তোমালোকে এটা কাম কৰা থানালৈ গৈ এখন কোনোবা এজনৰ হাতত দি আহা তেওঁলোকে ৰেজিষ্টাৰ কৰি থ'ব মই আহি পেলাই চাম হ'ব ছাৰ হ'ব বাৰু বল মোহন কেনেকুৱা পালা কিতাপখন এখন পাত ফালি ফালি চিঙা বেছি বাও এখন মোক দি দিবাচোন ঠিক আছে ঐ নেহা তুমি তাহাঁতক যে কিতাপখন দিছা তুমি নপঢ়া কেলে এই দিনত বহুত পঢ়িছে এতিয়া বিয়েটো এৰি আছে তই চেপচেপাই নাথাকচোন তাই কিতাপ দেচোন পঢ়িবলৈ নাই বৌ মোহনে মোক ডিষ্টাৰ্ব দিয়া নাই মই মুকু দাদাৰ কাৰণেহে ৰৈ আছো কিয় তালৈ ৰৈ আছা পেন আনিব গৈছিল এতিয়ালৈকে অহাই নাই দেখোন আচলতে মানে পেন আনিব গৈছে অঁ পইচাটো কেতিয়া চাব লৈছে মানে আপুনি বুজি নাপাইছে মই বুজা আছো এতিয়া আহি আছে চাওকচোন বৌ লিখাৰ সময়তে বাৰু এই ৰিফিলডাল শেষ হ'ব লাগেনে বাচ্চাটোৱে যে আপোনাৰ 20 টকাটো নিছে সেই 20 টকাটো ক'ত লগাইছে আপুনি গম পাইছে ক'ত নেহাৰ কাৰণে পেন এটা কিনিব চা ইমান ডাঙৰ ছোৱালীজনীৰ পেন এটা নাইনে আছে শেষ হৈছে ফাটিল এই সেইটো পেনৰ কথা নকৈছো পেন পেন কলম কলম অঁ সি কিয় কিনি দিব মানে পেনৰ ভিতৰত ঠাইডাল শেষ হ'ল চা ৰিফিল তেতিয়া মানে বাচ্চাটোৱে 20 টকা দি ঠাইডাল কিনি দিছে হোৱাট হয় চা হোৱাট নাই নাই সেইটো হোৱাত নহয় সি মানে ইমপ্ৰেশ্যন জমাব বিচাৰিছে এই জমাব নিবিচাৰিছে অ' বাচ্চাটা ঠাইডাল লৈ চি আছা অৰে কেকেটা অ শুনকচোন শুনক এতিয়ালৈকে নাই বুজিছা তাকেইতো ইমান সময় কি কৰিছে বাৰু জানো পাই কলেনো গ'ল অ' মা মোৰ যে বহুত টাইম লছ হৈছে জাননে বৌ তুমি আৰু পেন কিনিবলৈ মানুহ বিচাৰি নেপালা হা হয়তোৱেতো এতিয়া গৈ পেলাই কি পেন কিনি আছে সেই ভগৱানেহে জানে আৰু কিয় এইটো কাম বেয়া কৰিছিলে নাই বাৰু কওকচোন চূড়ান্ত বেয়া কাম কৰিছে যোগ সাধনাৰ নামত ব্যৱসায় কৰিলে আমাৰ অসমতো ব্যৱসায় কৰিলে এতিয়া আকৌ সেয়া আমাৰ গুৰুজনাকে অপমান কৰে টকাৰ জোৰহে টকা অ'ৰা তুমি দেখোন আজি এখন দোকানত কালি এখন দোকানত কেছটো কিয় এইখনো মামাৰে দোকান হেৰি কলমটোৰে কি ইমান পৰীক্ষা কৰি আছে পৰীক্ষা কৰিছো পেনটো পৰীক্ষা কৰা বস্তু এই কৰিব লাগিব অ' আচ্ছা এই পেনটোৰ স্পীড আছেতো কিমান এইটো কলম কোনো বাইক নহয় অ'ৰা এই পেন কেইটা বেংকৰ পৰীক্ষাৰ প্ৰেক্টিকৰ কাৰণে ইউজ হ'ব যদি কিবা কাৰণত এনচাৰ হৈ যায় এনচাৰ আপোনাৰ মগজুৱে দিব কলমে নিদিয়ে নহয় কাণত ধৰিছো কাণত ধৰিছো বিদ্যা আজিৰ পৰা তোমাৰ দোকানত কেতিয়াও মই নাহো ইমান ব্যৱহাৰ বেয়া ভাবিছিলো চাপৰ মানুহৰ বুদ্ধি বেছি এখেতত মগজুৱে নাই এইটো কাম বেয়া কৰিছিলে নাই বাৰু কওকচোন চূড়ান্ত বেয়া কাম কৰিছে যোগ সাধনাৰ নামত ব্যৱসায় কৰিলে আমাৰ অসমতো ব্যৱসায় কৰিলে এতিয়া আকৌ সেয়া আমাৰ গুৰুজনাকে অপমান কৰে টকাৰ জোৰহে টকা এনেকুৱা বিতৰ্কিত মন্তব্য কৰেই গুৰুসকলৰ বেয়া বেয়া মন্তব্য দি এটা পপুলাৰিটি লয় তাৰপিছত টকা ঘটে ৰঙা কাপোৰ লগাই ল'ব আৰু অ' মাই ডগ তাত ৰঙা কাপোৰ পিন্ধিলে গুৰুজনাই বেয়াকে ক'লে বহুত টকা পাইছা সেইটোৱেতো হৈছে ধুনীয়া আদিয়া দিছে অ' মই কৈছো ধুনীয়া আদিয়া দিছে একেটা তাক কিন্তু এৰেষ্ট কৰিব লাগিব মোহনৰ
কথা ধৰি লাভ নাই, সি এনেই কয়। মোহনৰ কথা কোৱা নাই, মই সীতানাথ বাৰালৰ কথা কৈছো। তাক এৰেষ্ট কৰিব লাগে। সেইকাৰণে আমাৰ সংগঠনৰ ফালৰ পৰা এখন এফআইআৰ দিবলৈ আহিলো। SI ছাৰে থানাৰ কোনোবা এজনকে দি যাব ক'লে। আৰু আপোনাক দেখি ভাবিলো আপোনাৰ লগতে যাওঁ, এইখন ৰেজিষ্টাৰ কৰি দিওঁ। হ'ব, ইয়াতে মই ৰেজিষ্টাৰ কৰি দিম। মানে আজিকালি থানালৈ গৈ কষ্ট নকৰিলেও হ'ব, ইয়াতে হৈ যাব কিছুমান কাম। কিয়? সেইবোৰ বহুত কথা। দিয়া FIR এখন দিয়া। অপু থানাখনত থাকি কিবা ভালেই নালাগা হৈছে। কিয়? কেছ একটা নাই, মানুহ এজন নাই। হয় দিয়া, মোৰো একে নহয়, মোৰো ভাল লগা নাই। মেকআপৰ অৰ্ডাৰ এটা নাই। আমি কৈ আছো কেছৰ কথা আৰু তুমি কৈ আছা মেকআপৰ কথা। তুমিতো কেছৰ কথা কবাই, তুমি হলা পুলিচ আৰু মইতো মেকআপৰ কথা কমে, মই হলো মেকআপ মেন। তুমি তাৰ মানে কি ফুলিছ নহয়? মই পুলিচ হয়, কিন্তু মোৰ প্ৰথম চিনাকিটো মেকআপ আৰ্টিষ্ট। মেকআপ আৰ্টিষ্ট অকু বুথ্ৰা। এইটা হে এটা এনেকে ক'লেই হ'ল। আজি সঁচাকে অফিচত থাকি ভাল লগা নাই। একেটা ঘৰলৈকে যাম, কি অজুহাত লৈ যাম? কি কৰো? চবে পিন্ধো নে নিপিন্ধো চাচোন। তোৰ কথা। কেনেকুৱা লাগিছে? কিয় হাঁহিছ? কিয় হাঁহিছ? তই এইটো কি ৰূপ ললি এইবাৰ? এয়া ঐ, নাকত কি সোমাল? এইটো নেদেখাইছো। বাবা হৈছো। বাবা মানে বাবা ৰামদেৱ। তেনেকুৱা হৈছো। তই যাবি এতিয়া ক'ত? অকমান গালি পাৰি থৈ আহো। কাক গালি পাৰিবি? অসমত যিমানবিলাক ডাঙৰ মানুহ আছে, যিমানবিলাক ভূ আছে, চবকে মই গালি পাৰি আছো আৰু উঠা মুঠা। তই পাগল হোৱা নাইতো? এইবিলাক বিজিনেছৰ কথা আছে, তই বুজি নাপাইছ। এই পাগলটোক যে কোনে কি সোমাই দিয়ে, এইবাৰ আৰু বাবা ৰামদেৱ হ'ল। শংকৰ গুৰু সেইজনটো আৰু বদমাইছ। নাফাই মন নাফাই। খাতে চিনেমাটো পায়। ছয়টানি কোমোৰা। হ'ব দিয়ক, হ'ব দিয়ক, হ'ব। ঐ ক'ৰবাত কিবা হৈছে নেকি? ঐ ক'ত? নহয় ক'ৰবাত নাই একো হোৱা নাই, গম নাপাওঁ তোমাৰ। তেনেহ'লে তই ক'ত আছিলি? এই মই আছো চাওঁ। মই ঘৰ পাছতো ল'ৰা দুজন নাহিল। ঘাটনীয়াৰ হাতত দি গ'ল। সেইটোৱে খাটাং, সেইকেইটা হাততে আছে। মই সুধি আহোঁ গৈ। ৰ